Hi guys, মই সকলোৱে মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৱে নিশ্চয় বিহুৰ বজাৰ কৰি আছে। কাপোৰ নিশ্চয় সকলোৱে কিনা হ'লে মই কিনাই নাই। মানে আজি আপোনাক ভাবিছোঁ মানে বজাৰৰ ফালে যাম। ক'ত যাওঁ, ক'ত সোমাওঁ, কি দিওঁ আপোনালোকক দেখুৱাই থাকিম। স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব। মই আৰু মোৰ লগ এজনী যাম। কি ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। এনজয় কৰক। লেটছ গো। আমি আজি ষ্টাইল বজাৰত সোমাইছোঁ। হাই বাকী চাউল বহিলোঁ। যৌৱন ধৰত তোমাৰ পৰশত জীপাল কৰি আবেগৰ পথাৰত হেঙুলীয়া ভাষত উতলোৱা মন দলিছা তুমি জানো আহিবা মোৰ প্ৰণয়ৰ দুৱাৰ খুলি সাঁচি ৰখা মোৰ মই ঘৰ আহি পালোঁ। ইমান গৰম দিছে এইকেইদিন, মানে অৱস্থা বেয়া আৰু। বাকী সেনেকৈ ইমান মানুহৰ ভিৰ, মানে কাপোৰ কিনা সকলোৱে কিনিব আহিছে। সেইকাৰণে তাতে আকৌ ভিডিঅ' মানে আৰু ইফালে ইমান ৰ'দ দিছে আজি। তাৰপৰা আহিলোঁ, এনেই সৰু সুৰা বস্তু কিবা কিবি বেছি একো অনা নাই। আৰুতো জানেই মানে পূজা হওক বিহু হওক তাৰে আগত গ'লে আপুনি দাম বেছি ক'বই। তেনেকৈ আহিলোঁ। ভালকৈ এইখিনিয়ে ভিডিঅ'টো। যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তেতিয়াহ'লে আজিলৈ বাই বাই, আৰু এটা নতুন ভিডিঅ'ত লগ পাইছোঁ। বাই।